মনটো খুবেই ভাল লাগিছে আসলতে মোৰ প্ৰথম এক্সপেৰিয়েন্স বুলি ক'ব লাগিব ভালে লাগিছে আশা কৰা নাছিলোঁ তৃতীয় হওক বা প্ৰথমে হওক পাইছোঁ বহুতেই ভাল লাগিছে Hi, hello, namaskar. This is Arfanali and welcome back to my YouTube channel Arfan Vlog. Swagatam janaisu punar. আজি এটা বেলেগ ভিডিও লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ নিউজ নেষ্টৰ কাৰ্যালয়ত উপস্থিত আছোঁ বৰ্তমান নিউজ নেষ্ট এইটো দেখিছে নিউজ নেষ্টৰ কাৰ্যালয় আৰু লগত আছে আমাৰ অতিকে মৰমৰ কমলদা কি ক'ব আজি আপোনালোক ইমান ধুনীয়া এটা অনুষ্ঠান আজি প্ৰথমতে মই তেওঁলোক দুগৰাকীকে আচলতে মই দুগৰাকী নহয় 98 গৰাকীকেই মই অভিনন্দন জনাইছোঁ দেই আৰু তাৰ ভিতৰত আমাৰ উপায় নাই আমি তিনিগৰাকীক আমি আচলতে দিবই লাগিব বাছনি কৰিছোঁ আৰু সেই তিনিগৰাকীৰ ভিতৰত আজি দুগৰাকী প্ৰথম আৰু তৃতীয় স্থানৰ যি পাইছে তেওঁলোক আচলতে আছে আৰু আমি আমাৰ সৰু এটা আচলতে অনুপ্ৰেৰণামূলক এক উপহাৰ আমি তেওঁলোকক দিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক মোৰ ক'ব লগা আচলতে কথাটো হৈছিল এনেধৰণৰ 16 তাৰিখৰ যি সৰস্বতী পূজাত নিউজ নেষ্টে এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছিলে অপ্সৰা বুলি 2021 সৰস্বতী পূজাৰ আৰু তাৰে আজি ফলাফল ঘোষণা হৈছে তাৰে 3 গৰাকী প্ৰতিযোগী 98 গৰাকী প্ৰতিযোগীৰ ভিতৰত 3 গৰাকী ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰাইজ পাইছে আৰু তেওঁলোক আজি উপস্থিত হৈছিল নিউজ নেষ্টৰ কাৰ্যালয়ত আৰু তেওঁলোকক বঁটা প্ৰদান কৰা হৈছে অলৰেডি মই পুনে তেখেতৰ ওচৰলৈ যাম গতিকে চাই থাকক ভিডিঅ'টো আগলৈ তো বৰ্তমান আছোঁ তৃতীয় পুৰস্কাৰ পোৱা গৰাকী চন্দম চুলতানা মোৰ ঘৰৰ ওচৰৰ পুৰস্কাৰ পালা তৃতীয় কেনে অনুভৱ হৈছে ভালে লাগিছে আশা কৰা নাছিলোঁ তৃতীয় হওক বা প্ৰথমে হওক পাইছোঁ বহুতেই ভাল লাগিছে আৰু আগলৈও চেষ্টা কৰিম সেইটোৱে আৰু অ'কে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছত আমি যাম প্ৰথম পুৰস্কাৰ যিগৰাকীয়ে পাইছে তাইৰ ওচৰলৈ যাম দ্বিতীয় পুৰস্কাৰ পোৱাগৰাকী নাই কাৰণ তেওঁ শাৰীৰিকভাৱে অলপ অসুস্থ হৈ আছে গতিকে অহা নাই প্ৰথম পুৰস্কাৰ যিজনীয়ে পাইছে আমি তাইৰ ওচৰলৈ যাম গতিকে চাই থাকোঁ এতিয়া আহিছোঁ প্ৰথম পুৰস্কাৰ যিজনীয়ে পাইছে তাইৰ ওচৰলৈ তাই আজি ধুনীয়াকৈ সাজি কাজি আহিছে আৰু পুৰস্কাৰ পাইছে গতিকে আহিছোঁ পুৰবী কোচ পুৰবী কেনে লাগিছে তুমি প্ৰথম পুৰস্কাৰ পাইছা আজি মনটো খুবেই ভাল লাগিছে আসলতে মোৰ প্ৰথম এক্সপেৰিয়েন্স বুলি ক'ব লাগিব কেতিয়াও এনেকুৱা ধৰণৰ প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰি পোৱা নাই এইবাৰ নিউজ নেষ্টৰ পৰা যিটো সৌন্দৰ্য প্ৰতিযোগিতা চেলফি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে তাতে মই অংশগ্ৰহণ কৰিছিলোঁ আৰু কিন্তু আশা কৰা নাছিলোঁ যে চিলেক্ট হ'ম কিন্তু ইমান কেইগৰাকীৰ মাজত চিলেক্ট হয় আৰু ফাৰ্ষ্ট স্থান পোৱাৰ বাবে বহুত ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ পুৰবী তোমাকো ধন্যবাদ জনাইছোঁ গতিকে আজি ভিডিঅ'টো অলপ সৰু হ'ল সময় কম আছিলে বাবে আমি ইমানখিনিতে আজি ভিডিঅ'টো সামৰণি মাৰিম গতিকে আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় হিন্দ জয় অসম